নমস্কাৰ বন্ধুসকল, মোৰ প্ৰথমটি ইউটিউব ব্লগলৈ আপোনালোকক স্বাগতম। আপোনালোকে আজি দেখিব পাব 2026ত কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ উপলক্ষে যি মানুহৰ সমাগম আৰু নিউ জেনেৰেশ্যনৰ এক যি দেৱীৰ প্ৰতি ক্ৰেজ, সেইটো তাৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যেন। আপোনালোকে দেখিছে যে সকলোবিলাক মানুহ ৰৈ আছে। হয়, যিহেতু মানুহৰ যথেষ্ট ভিৰ, তাৰ বাবে মন্দিৰৰ অভিমুখে আগবাঢ়িব পৰা নাই কোনেও। আৰু বহুত সময় ৰখাৰ পাছত আমি মনোজ আৰু মই গৈ আছোঁ। মনোজ গৈ আছে আগত আৰু অলপ ফ্ৰী হৈছোঁ বাৰু। প্ৰায় আধা ৰাস্তা কভাৰ কৰিলোঁ, আকৌ পুনৰ জামত ফচিব লগা হ'ল। ये नदी के उस पर सब IIT के कैंपस है। जय श्री राम, जय श्री राम, जय श्री राम, हर हर ফাইনেলি মন্দিৰ আহি পালোঁ আৰু আপোনালোকে চাওকচোন মন্দিৰৰ প্ৰাংগণত যি মানুহৰ সমাগম, ভাষা নাই মানে, নেক্সট লেভেল আৰু। আহি বাবা এজনৰ ওচৰতে আছিলোঁ। বোলো বাবাজনৰ লগত থাকিলে মন্দিৰটো ওচৰৰ পৰা চাব পাম আৰু চুই চাব পাম ভালদৰে, কিন্তু নাই, স্বেচ্ছাসেৱকবিলাকে বাবাজনকে খেদাই দিয়ে দেখোন। মানে ইয়াতে বাবাবিলাকৰ এইবোৰ মানে ভেলু নোহোৱা নিচিনা। বহুত বাবা এভেইলেবল, কোনে কাক কোনজন ভাল আৰু এই বস্তুটো চাওক, মানে যিমানবিলাক পূজাৰী আছে সকলোবিলাক পূজাৰী আৰু ইয়াতে মন্দিৰৰ যি মেইন পূজাৰী আৰু ইয়াতে অহা গোটেইবিলাক মানে বাবাজী হওক বা যি নহওক আৰু গোটেইবিলাকে মানে এনেকৈ মন্দিৰটোৰ চাৰিওফালে পৰিক্ৰমা কৰিছে। আৰু এইটো চাবলৈ মানে মানুহবিলাকৰ হেঁপাহ থাকে। বহুত সৌভাগ্য যে মই প্ৰথমবাৰ কামাখ্যাত দৰ্শন কৰিবলৈ আহিয়ে এই দৃশ্যটো চাবলৈ পালোঁ, তাৰ বাবে মই ধন্য। চাওক, কিবা এটা অদ্ভুত ভাইব আহে মানে ইয়াৰ যিটো চাউণ্ড ইফেক্ট বা ডুমবৰু শব্দ হওক, কাঁহৰ শব্দ হওক, শংখৰ শব্দ হওক, কিবা এটা মানে পজিটিভ এনাৰ্জি ফিল হয় অট'মেটিকলি। মা কামাখ্যা নমস্তুভ্যং শৈলসুতা কামেশ্বরী, হরপ্রিয় নমস্তুভ্যং নমস্তুভ্যং দয়ানিধি, ভুবনেশ্বরী ভবতারিণী মঙ্গলমোক্ষপ্রদায়িনী, কামনাসিদ্ধ কামেশ্বরী শক্তিশৈল সমন্বিতা। अधिष्ठात्री असमदेशे आवाहयामि सुसर्व
নগরাঞ্চলে শক্তিপীঠ প্রতিষ্ঠিতম। সেই বস্তুটোলৈ মন কৰকচোন, এজনী ছোৱালী চাইকেলৰ ৰিং এটা লৈছে আৰু এডাল ৰছীত ধৰক এনেকৈ অহা যোৱা কৰি থাকে আৰু লছও কৰি দিয়ে, কিন্তু একো নহয়। যাওঁতে দেখিছিলোঁ, কিন্তু যিহেতু বহুত ভিৰ আছিলে গতিকে ৰৈ কিনে এনেকৈ ভিডিঅ' কৰা নহ'লে। কিন্তু মোবাইলত দেখিলে এনেকুৱা লাগে যে ইম্পচিবল নেকি, কিন্তু নাই, ভালদৰে লক্ষ্য কৰি গম পালোঁ যে ইম্পচিবল নহয়, কৰিব পৰা যাব, আমিও কৰিব পাৰিম, কিন্তু মানে অলপ চেষ্টা আৰু সাধনাৰ প্ৰয়োজন হ'ব, সেইটোৱে। তথাপিও তেখেতৰ মানে যিটো সাহস, তাক ধন্যবাদ দিব লগা। মনোজ ভাই গৈ আছে আগে আগে, পাম আৰু তলত পাম আৰু, বেছি নাই, অলপ তাকো ভিডিঅ' কৰিব দিওঁ। হয় হেল্ল' বন্ধুবিলাক, আজি আমি আহিলোঁ দোকানী সন্ধ্যা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উপলক্ষে। আহি ভাল লাগিলে, যাওঁতে বহুত মানে ঠেলা হেঁচা, এতিয়া আহোঁতে অলপ ভিৰটো কম আৰু ধুনীয়া মিহি মিহি বতাহ মাৰি আছে, এতিয়া ধুনীয়া লাগিছে আৰু। মনোজে মই আগত আহিলোঁ, বাকীবিলাক অহাই নাই, পিছত আছে। অঁ, বাকীবিলাকৰ খবৰ নাই। ঘৰত অহা সময়ত বৰষুণ দিলে, বহুত টান বৰষুণ। একো নাই বাৰু, যদি কামাখ্যাত আহি আৰু বৰষুণত নিতিকো দেৱী দৰ্শন কৰাৰ পাছত।